ধেত চালা ইহঁতক তেতিয়াই ফোন কৰিলো এতিয়ালৈকে কাৰো খবৰেই নাই। ইয়াত অকলে অকলে বহি বৰ হৈ গৈছো চালা। ভাই ইয়াত অকলে অকলে ৰখি কি ইমান চিন্তা কৰি আছো মোক চকু চাই? বাকীকেইটা ক'ত গ'ল? আহিয়ে পোৱা নাই নেকি? এই ফাল্টু কথা নকবি চালা, তোৰ কাৰণে ৰখি ৰখি এতিয়ালৈকে মই ইয়াত বহি বহি চালা বৰ হৈ গৈছো। এই নহয় ৰাস্তাত ট্ৰেফিক জাম আছিলে। এই নলবেইৰা ক'ত? এতিয়ালৈকে তাৰ আহিবলৈ সময়ে হোৱা নাই যে। ঠিক নাই কি ক'ত মাইকী চাই আছে ধৰিব নোৱাৰো। ই নলবেইৰা চালা, সিয়ে মাইকী চাওঁতেই দিন যাব। মোকেই চা, 5-6জনী ছোৱালী মোৰ কাৰণে ৰখি থাকে, কিন্তু মই সিহঁতক ভাৱেই নিদিওঁ। কিয়ে ভাই লগ কেতিয়া এলি? ঘণ্টা কথা নুশুনো কিয় তাৰ? তই যেতিয়া জন্ম হোৱা নাছিলি তাৰ আগৰ পৰাই বহি আছো ইয়াত, বুজিলি? কিয়নো তিনকে কয়? মই তোক খুজিছোৱে কিবা। নহয় ৰ, তোক তামোল পাণ দি কিনে কম। নালাগে দে তামোল পাণ দি মাতবা। কিন্তু আমাৰ চোৱা ক'ত গ'লে? আছে চোৱা চেলেকা ক'ৰবাত, কাৰোবাৰ ঘৰত চোৱা চেলেকি। চোৱা চেলকা ক'ৰ পৰা চোৱা চেলকি এলি তই? নতুন মাল এটা পতাইছো যে মই। নতুন মালটো অলপ পাৰ্কত ফুৰাবলৈ নিছিলো। গাৰ্লফ্ৰেণ্ড? তাৰ গাৰ্লফ্ৰেণ্ড? তই যদি কা সময় থাকোঁতে বিয়া পাতিলি হয়, তাইৰ নিচিনাতো দুটা পোৱালি হ'ল হয়। তহঁতৰ তিৰি চিৰি কথা বাদ দিয়ে, চাৰিআলিত কিবা বোলে ইণ্টাৰভিউ লৈ আছে, যাবি নাকি কালি তহঁতে? কি ক? চাকৰি? মই যাম দে ইণ্টাৰভিউ দিবলৈ। কেইটাত যাব লাগিব কবি? ময়ো যাম দে। কেতিয়া যাব লাগে কবি? তই তিৰি ঘৰত যাবি না ইণ্টাৰভিউ দিবা যাবি? ইণ্টাৰভিউ দিবই যাম। হ'ব দে ভাইহঁত, মই যাম দে। মোৰ কাম এটা আছে, কালি লগ পাম ইণ্টাৰভিউ জেগাত। ই নলবেইৰা কি ইণ্টাৰভিউ কথা কৈ গ'ল? মোক ক না কিবা কাম কৰিবি যদি। মোৰ তাত বহুত কাম আছে। চাকৰি কি চাকৰি লাগে? গভৰ্ণমেণ্ট চাকৰি, প্ৰাইভেট চাকৰি, কি কৰিবি ক না ভাই। চালা লেবেল মাষ্টৰৰ কথা নুশুনো কিয়? চাকৰি? তাৰ হাতত চাকৰি থাকোঁতে সি লোকৰ তাত কাম বিচাৰি বিচাৰি যায়। সেই সঁচাকে কৈছো, কি কাম লাগিব তোক ক না ভাই। অলপ বেছি হ'ল নেকি? মোৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহিছে, ডিষ্টাৰ্ব দি নাথাক। জান, মই অলপমান লগৰকেইটাৰ লগত কথা পাতি আছোঁ, ৰ'বা পিছত কথা পাতিম দেই। কিয় ঘণ্টাৰ আমাৰ কিয় ফোন থলি এতিয়া? লেলাচোন মোৰ লগত লেলা। হয় হ'ব দে, মই যাওঁ এতিয়া, মোৰ অলপ কাম আছে দেই। যা ঘৰত যায় মাইকীৰ লগত লেলাবি নহয়। মাইকীৰ লগত কথা নাপাতাকে থাকিব পাৰিব নেকি? দিনটোততো ফোন লাগিয়ে থাকে নন ষ্টপ। সেই যাওঁ দে হা, বাই বাই গুড নাইট। মোৰ চালা 3-4জনী গাৰ্লফ্ৰেণ্ড, মই তথাপিও কথা নাপাতো। তাৰ এজনী গাৰ্লফ্ৰেণ্ডতে দিনটো লেলাব লাগে, বাপৰে। লেবেল মাষ্টৰৰ কথা নুশুনো কিয়? 3জনী গাৰ্লফ্ৰেণ্ড, মুখখন তাৰ গাহৰি পোকৰৰ নিচিনা, তাতে 3জনী গাৰ্লফ্ৰেণ্ড। হ'ব দে, যাওঁ দে, গুড নাইট। কালি ইণ্টাৰভিউত লগ পাম। মজা, কোনো আহিয়ে পোৱা নাই। আজি চাকৰিটো মোৰেই। কোনো অহাই নাই দেখোন, ভালেই হ'ল দে, কামটো ময়ে পাম। ই মৰাণ নহয়, আগৰ পৰা আহি ৰখি আছে। কি লেবেল মাষ্টৰ, তোৰ তাত বোলে বহুত কাম আছে, কিয় আহিছ তই ইণ্টাৰভিউ দিবা? চাবলৈ আহিছো আকৌ ইণ্টাৰভিউ কেনেকে হৈছে। কামটো মোক নালাগে, কামটো তই ল'বি। ঘণ্টাৰামা, তাৰ পেট মূল্য মুখ নমৰা মানুহ, সি আকৌ কাম মোক দে। মালিকটো মোৰ লগৰে মালিকটো মোক মাতিছে, মানে চাবলৈ কৈছে যে কোনজন ল'ৰা ভাল হ'ব মোক চাই দিবলৈ কৈছে। নলবেইৰাখন নাহে নেকি? গম নাপাওঁ, চোৱা খোৱা ক'ত মৰি আছে। মোক ইণ্টাৰভিউ দিব মাতিছে, মই দি আহোঁ। ছাৰ, মই চিটিং। কি কৈ আছা তুমি এইবোৰ? নহয় মানে ছাৰ, বহিব পাৰোনে সুধিছো। বহিবা মানে কি? মোৰ মাথাত বহিবা নেকি তুমি? হে ছাৰ, আপুনি কি যে কয়, কিয়নো মই আপোনাৰ মাথাত বহিম? মই চকীতে ঠিক আছো দিয়ক। তেনেহ'লে আমি ইণ্টাৰভিউ আৰম্ভ কৰোঁ। হয় ছাৰ, আৰম্ভ কৰক। হোৱাট ইজ ইউৰ নেম? কিয় তই অন্ধ নেকি? দেখা নাপাওঁ? মোৰ বায়'ডাটাত লিখাই আছে দেখোন। শ্বাট আপ, কথা ক'বলৈ নাজানা নেকি? তুমি ইণ্টাৰভিউ দিব আহিছা নে কি কৰিব আহিছা? ছাৰ, নহয় মানে মোৰ পিছত যোনজন ল'ৰা আহিব, সি মোক এনেকৈ ইণ্টাৰভিউ দিবলৈ শিকাই পঠাইছে। কোন কি? তাৰ নাম কি? তাৰ নাম ভোলা ছাৰ। মাতি দিয়া তাক তুমি, আৰু তুমি ওলোৱা, গেট আউট। যাওঁ দে, মোৰ একেবাৰে কামৰ আকাল লগা নাই, মোৰ বহুত কাম আছে। নেক্সট। নমস্কাৰ ছাৰ। তোমাৰ আগত অহা ল'ৰাজনক তুমি কি ক'বলৈ শিকাই পঠাইছা হা? নহয় মানে ছাৰ, সি এটা মস্ত কামচোৰ লেবেল মাষ্টৰ, সেইকাৰণে মই তাক কৈছোঁ তেনেকৈ কবি তোৰ চিলেকশ্যন হ'ব। হয় নেকি? কিন্তু তুমি একো ভাল কথা শিকোৱা নাই তাক। এতিয়া মই তোমাৰ ইণ্টাৰভিউ লওঁ নে কি? হয় ছাৰ, লওক। কোৱা, তোমাৰ নাম কি? মোৰ নাম ভলু ছাৰ। তোমাৰ কোৱালিফিকেশ্যন কিমান? কোৱালিটো নাজানো, কিন্তু আমাৰ ঘৰত পোৱালিহে দুটা আছে ছাগলী। এই মূৰ্খ, মই পঢ়া শুনাৰ কথা সুধিছো। কিমানলৈকে পঢ়িছা তুমি? ছাৰ, মই ৰাতি 2টা বজালৈকে পঢ়িছোঁ। এই মূৰ্খ, তই কিমান ক্লাছলৈকে পঢ়িছ তাকে সুধিছো। এনেকৈ ভালকৈ ক'ব লাগে, কি কোৱালি কৰি আছে। মই এবাৰ মেট্ৰিক দিছোঁ ছাৰ। হা? 21 বছৰ বয়সত তই এতিয়া মেট্ৰিক দিছ? ছাৰ, 6টা ছাবজেক্ট 6খন চাৰ্টিফিকেট, এইবাৰ 7 নম্বৰ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছোঁ। কি কথা কৈ আছা তুমি এইবোৰ? আমাক ইয়াত এজন ভাল পঢ়া শুনা জনা ল'ৰা লাগে। নহয় ছাৰ, মোৰ ঘৰত মাৰ বেমাৰ, দেউতাও নাথাকে ইয়াত। মই ঘৰত খাবলৈ ভাত নাই। ছাৰ, মোক কামটো দিয়ক কিবাকে। এনেকৈ ক'লে মই তোমাক কাম দিবলৈ নোৱাৰো নহয়। অলপ কাম জনা মানুহ লাগে মোক ইয়াত। ছাৰ, কিবা এটা কৰি কামটো দিয়ক না। তেনেকৈ কাম দিয়া নহয়। ছাৰ, দুখীয়া মানুহ আপোনাৰ আশীৰ্বাদ দিব, আপোনাৰ পুণ্য হ'ব, আৰু 2-3টা কোম্পানী হ'ব আপোনাৰ। ছাৰ, মোক কামটো দিয়ক না। ঠিক আছে দিয়া, তুমি কালিৰ পৰা জইন কৰিবা। ধন্যবাদ ছাৰ, ধন্যবাদ। ঠিক আছে দিয়ক, মই কালি আহিম। বৰ বেয়া লাগে দেই এইবোৰ পোৱালি লৈ। মাকৰ বেমাৰ, বাপেক নাই, তথাপিও পোৱালিটো কাম বিচাৰি আহিছে, কষ্ট কৰিছে, ভাল লাগে এনেকুৱা পোৱালিবোৰ চাই। কি বা হৈছে ইয়াৰ ইণ্টাৰভিউ কিমান দেৰি হৈছে? লেবেল মাষ্টৰ, তই মোৰ কথা ভিতৰত কি কৈ আহিছিলি হা? মই কিনো কৈছো? মই একো কোৱা নাই। তোৰৰ বাচ্ছা, তই একো নাই কোৱা। 2টা কোটিত লাদ দিম তোক। এইবোৰ বাদ দে, কামটো পালি নে নাই ক? পালো, কিয় নিদিব? মোৰ ইমান টেলেণ্ট আছে, মোক কাম নিদিব?
কি ক টেলেণ্ট আৰু তোৰ নকওঁ আৰু দে অঁ কাম পালো তোক সঁচাকে তই সুধিয়া তোৰ বিশ্বাস হোৱা নাই যদি নকওঁ আৰু তাৰ টেলেণ্ট চাই তাক কাম দিব আজিকালি ফেইল কৰা টেলেণ্ট চাইও কাম দিয়ে নেকি দে ক কেনেকে কাম ল'লি ভিতৰত যে কি ক'লি ক নকওঁ আৰু ফেইল কৰিব পাৰোঁ মই টেলেণ্ট আছে মোৰ তোৰ 6টা ছাবজেক্টত 6খন চাৰ্টিফিকেট গোটাই দেখাচোন তেতিয়া মানিম তোক ফেইল কৰাটো বহুত টান হ'ব দে ভাই সঁচা কথা ক কেনেকে ল'লি কাম সেই নহয় ইণ্টাৰভিউ লোৱা মানুহটো মস্ত পাগল আছিল তাৰ আগত অলপ কান্দি দিলোঁ ক'লো মাৰ বেমাৰ দেউতা নাই সি মোক কাম দি দিলে তই মস্ত ফাল্টু দেই মানুহটো অ ই মানে চব মোক মিছা কথা কৈছে দি আছো ৰ তোক মজা অ তই মানে চব মোক মিছা কথা কৈ কিনে কাম লৈছ হা অ' নহয় ছাৰ মই মিছা কথা একো কোৱা নাই মাৰ সঁচাকে বেমাৰ কি বেমাৰ আছে হা তোৰ মাজত কি বেমাৰ আছে পাহৰা বেমাৰ আছে ছাৰ মাৰ অলপতে চব পাহৰি যায় তোৰ দেউতা নাই বুলি যে কৈছিলি কিয় মিছা কথা কৈছ অ' ছাৰ দেউতা সঁচাকে নাই দেউতা ডুবাই গৈছে বিজনেছৰ কামত আহিবহে হা ফাল্টু পোৱালি ওলা এতিয়া মোৰ অফিচৰ পৰা ওলা ইমান মিছলীয়া পোৱালি মোক কামত নালাগে ওলা যাওঁ দে হা ইমান একেবাৰে ডাঙৰ ডাঙৰ কথা ক'ব নালাগে তই ঐ লেবেল মাষ্টৰ ব'ল যাওঁ ইছ ৰাম সৰু পোৱালি কথা নুশুন কিয় সিহঁতৰ কথা একো ধৰিবই নোৱাৰিও আজিকালি সৰু পোৱালি ডাঙৰ পোৱালি একো ধৰিব নোৱাৰা হৈছো দেই আমাৰ দিনত কিন্তু তেনেকুৱা নাছিল দেই থাক এতিয়া মই বেলেগ ইণ্টাৰভিউ লওঁগে নেক্সট কেণ্ডিডেটক পঠাই দে